নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক U-diseত কেনেকৈ ল'ৰা ছোৱালীৰ GP, EP এইবিলাক আপডেট কৰিব পাৰি সেইবিলাকৰ বিষয়ে এটা মই ভিডিঅ' বনাব ওলাইছোঁ। সেইখিনি কৰিবলৈ আপোনালোকক ষ্টুডেণ্টবিলাকৰ আধাৰ কাৰ্ড লাগিব, ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ খাতাখন লাগিব, ৰোল নম্বৰ ভৰাব লাগে আৰু এডমিশ্যন খাতাখন লাগিব। এডমিশ্যন খাতাত এডমিশ্যন ডেট অফ বাৰ্থ এইবিলাক মিলাই চাব লাগিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি গুগল ক্ৰমত যাম। গুগল ক্ৰমত যাই ইয়াত আপোনালোকে মাৰিব u-dice+.gov.in 2022-23 মাৰি দিলেও আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে U-dice প্লাছ লেখা আছে ওপৰত, তলত লেখা আছে ষ্টুডেণ্ট মডিউল। আমি ষ্টুডেণ্ট মডিউলত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে ষ্টেট সিলেক্ট কৰিব আহিব। ইয়াত আপোনালোকে এছাম সিলেক্ট কৰিব, গো যে দেখা পাইছে ইয়াত টিপিব। তাৰপিছত আপোনালোকে ইয়াতে পাছৱৰ্ড আৰু আপোনাৰ স্কুল ডাইচ কোডটো ভৰাই দিব আৰু কি পাছৱৰ্ডটো মাৰি দিব। তাৰ তলত কেপচা এটা আছে, কেপচাটো ভৰাই দিব। লগইন কৰি দিব। লগইন কৰাৰ লগে লগে আমাৰ ইয়াতে প্ৰথমতে দেখা পাইছে 2024-2025 লেখা আছে একাডেমিক ইয়াৰ। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ক্লজ বুলি এটা ওপৰত আহিব অপশ্যন, তাত টিপি দিব, ক্লজ কৰি দিব। ইয়াতে তলত আমাৰ ষ্টুডেণ্টবিলাকৰ নাম আহি গৈছে, ইয়াতে লিষ্টবিলাক আহিছে। U-diceত এতিয়া বৰ্তমান কেৱল ক্লাছ 1ৰ ল'ৰা ছোৱালীকে এড কৰাৰ সুবিধা বৰ্তমান উপলব্ধ হৈ আছে। বাকী ক্লাছখিনিৰ এতিয়ালৈকে এড কৰাৰ সুবিধা দিয়া নাই। এইটো আপোনালোকে MIS-ক যোগাযোগ কৰি ফৰ্ম এখন ফিল আপ কৰি জমা দিলে এড কৰিব পাৰিব। এতিয়া আমি ক্লাছ 5ৰ এটা আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ কৰিব লাগে। ইয়াত দেখা পাইছে ক্লাছ 1, 2, 3, 4, 5 ছেকশ্যন দেখা পাইছে, ল'ৰা ছোৱালী কিমান আছে দেখা পাইছে টোটেল। ইয়াত আমি ভিউ মেনেজ বুলি যে এটা অপশ্যন আছে, ইয়াত আমি ক্লাছ 5ৰটো ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে ক্লাছ 5ৰ গোটেই ল'ৰা ছোৱালীৰ নামবিলাক এনেকৈ আহি যাব। আপোনালোকে ইয়াত চাৰ্চ বটন দেখা পাইছে যে, চাৰ্চ বটনত আপোনালোকে যিটো ল'ৰাৰ কৰিব বিচাৰে সেই ল'ৰাটোৰ নামটো মাৰি দিলে আহি যাব। এতিয়া মই এটা কৰিব ওলাইছোঁ, জোহৰা। মই ইয়াত জোহৰা লিখি টাইপিং কৰি দিম। হয়তো আমাৰ এই যে জোহৰা আহি গৈছে। ইয়াত অহাৰ পিছত আপোনালোকে GP, EP, FP লিখা আছে যে, ইয়াত ক্লিক কৰিব। GPত ক্লিক কৰিছোঁ। GPত ক্লিক কৰাৰ লগে লগে ইয়াতে জেনেৰেল প্ৰফাইল, GP মানে জেনেৰেল প্ৰফাইল। ইয়াত ষ্টুডেণ্টৰ জেনেৰেল প্ৰফাইলখিনি থাকে, যেনে ডেট অফ বাৰ্থ, নেম, U-dice কোড, ষ্টুডেণ্ট ইউনিক কোড, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম। ইয়াক আপোনাৰ আধাৰ নাম্বাৰ আহি গৈছে। আধাৰ নাম্বাৰটো যদি আপোনালোকে এডিট কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত ক্লিক কৰিলে ইয়াত ক্লিক কৰিব। এইখিনি কৰাৰ পিছত চব যদি ঠিকে থাকে আপোনালোকে ছেভ মাৰিব। ছেভ মাৰাৰ পিছত ক্লজ বুলি আহিব, ক্লজ কৰিব। নেক্সট মাৰিব। নেক্সট মাৰাৰ লগে লগে ওপৰত গৈছোঁ। এডমিশ্যন নাম্বাৰ ইন প্ৰেজেণ্ট স্কুল 3, এডমিশ্যন ডেট 5/4/2021। আমাৰ চব ঠিকে আছে এইখিনি। আমি এতিয়া ষ্টুডেণ্টজনৰ ৰোল নম্বৰটো ভৰাম। ষ্টুডেণ্ট এটেণ্ডেঞ্চ খাতাখন চাব লাগিব। জোহৰা, আমাৰ জোহৰাৰ ক্লাছ ৰোল নম্বৰ 25, এইটো ভৰাই দিলোঁ। এইখিনি বাকী আপোনালোকে অপশ্যনবিলাক যিটো আপোনালোকৰ ফিল আপ নাথাকে সেইখিনি ফিল আপ কৰি দিব। ইয়াত চিলেক্ট কৰিব দিছে লেংগুৱেজ গ্ৰুপ ষ্টাডিড বাই দ্য ষ্টুডেণ্ট।
মানে কি লেংগুৱেজত বৰ্তমান ল'ৰা ছোৱালীজনী পঢ়ি আছে, অসমীয়া ইংলিছ বুলি এটা অপশ্যন আছে, তাতে ক্লিক কৰি দিব। ছেভ কৰিব, ছেভ কৰাৰ পিছত নেক্সট মাৰিব। নেক্সট মাৰাৰ পিছত আকৌ ইয়াত ওপৰত আছে মানে ল'ৰা ছোৱালীজনে এইবিলাক ফেচিলিটি পাইছেনে নাই, টেক্সট বুক, ইউনিফৰ্ম, এইবিলাক আপোনালোকে জানেই, এইবিলাক ক্লিক কৰিব যদি দিছে। তাৰপিছত এইখিনি অপশ্যন আপোনালোকে জানেই, মানে ভেকচিন কিছুমান প্ৰব্লেম আছে নেকি, কিবা প্ৰব্লেম আছে নেকি, ভেকচিন দিছে নে নাই, এইবিলাক অপশ্যন আছে। তাৰপিছত ষ্টুডেণ্ট হাইট, ষ্টুডেণ্ট ৱেইট, তাৰপিছত এপ্ৰক্সিমেট ডিষ্টেঞ্চ অফ ষ্টুডেণ্টছ ৰেচিডেণ্ট টু দ্য স্কুল, এইটো নতুনকৈ আহিছে। এইটো আপোনালোকৰ মানে স্কুলৰ পৰা ষ্টুডেণ্টজনৰ কিমান কিলোমিটাৰ দূৰত্বত মানে ঘৰ, সেইটো লিখিব লাগিব। আমাৰ এই জহুৰাৰ ঘৰ 1 পৰা 3 কিলোমিটাৰৰ ভিতৰত হয়, সেইকাৰণে মই বিটুইন 1 to 3 কিলোমিটাৰ চিলেক্ট কৰিছোঁ 2 নম্বৰ অপশ্যনটো। আপোনালোকৰ বেছি হ'লে আপোনালোকে বেছি চিলেক্ট কৰিব। কমপ্লিটেড হাইষ্ট এডুকেশ্যন লেভেল অফ মাদাৰ ফাদাৰ, মানে গাৰ্জেনৰ হাইষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেইটো বহাই দিব। আমাৰ এইটো আপাৰ প্ৰাইমাৰী লিখিছোঁ, ছেভ কৰিছোঁ। ইয়াত মানে আৰু দুটামান মিচিং হৈ গৈছে ফিল আপ কৰাত, সেইটো আকৌ ফিল আপ কৰিব লাগিব আমি। এই যে ডাজ দ্য ষ্টুডেণ্ট এপিয়াৰ্ড ইন এনি ষ্টেট লেভেল কম্পিটিশ্যন, মানে কিবা ষ্টেট লেভেল কম্পিটিশ্যন মানে ভাগ লৈছে নেকি, নেশ্যনেল লেভেল কম্পিটিশ্যন, অলিম্পিয়াড, এইবিলাকত যদি ভাগ লৈছে তেতিয়া য়েছ মাৰিব, যদি ভাগ লোৱা নাই ন' মাৰিব। ন' কৰিলোঁ, ইয়াত ছেভ কৰি দিলোঁ, আকৌ নেক্সট মাৰিব লাগিব। নেক্সট মাৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ এইবিলাক ডিটেইলছ আহি যাব ষ্টুডেণ্টজনৰ। আমাৰ গোটেইখিনি ঠিকে আছে। মোবাইল নাম্বাৰটো চেঞ্জ কৰা নহ'ল, মোবাইল নাম্বাৰটো চেঞ্জ কৰিব লাগিলে আকৌ আমি ইয়াত যাম, জেনেৰেল প্ৰফাইলত ক্লিক কৰিম। ইয়াত মোবাইল নাম্বাৰ অপশ্যন এটা আছে, সেইটো মই ডিলিট কৰি দিলোঁ, এইটো মোৰ নাম্বাৰ দিয়া আছিলে। আধাৰ কাৰ্ডৰ নম্বৰবিলাক থাকে, আধাৰ কাৰ্ডৰ পৰা চাই আপোনালোকে দিব পাৰিব। 9126865028। ছেভ মাৰিলোঁ, নেক্সট মাৰিব, আকৌ ছেভ মাৰিব, নেক্সট মাৰিব, আকৌ ছেভ মাৰিব, নেক্সট মাৰিব। এতিয়া এনেকৈ তলত আহিব, ইয়াত লিখা আছে বেক টু দ্য স্কুল ডাছবৰ্ড, কমপ্লিট ডাটা। ইয়াত আমি কমপ্লিট ডাটাত ক্লিক কৰি দিব লাগিব। আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু কমপ্লিট দ্য ডাটা বুলি অপশ্যন এটা আহিব, অ'কে বুলি দিব। এতিয়া আপুনি বেক টু দ্য ডাছবৰ্ড আৰু অ'কে বুলি দুটা অপশ্যন আছে। বেক টু দ্য ডাছবৰ্ড লিখিলে আপুনি আকৌ মেইন ডাছবৰ্ডত গুচি যাব পাৰিব। এতিয়া আমাৰ সেই জহুৰাৰ সেইটো হৈ গ'ল। আকৌ মই দেখুৱাই দিছোঁ, ইয়াত ক্লাছ 5 আছে, 5ত আমি তলত ইয়াত ভিউ মেনেজ বুলি অপশ্যন এটা আছে, তাত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে নামবিলাক আহিয়ে যায়, কিন্তু আপোনালোকে যদি চাৰ্চ কৰি ল'ব বিচাৰে চাৰ্চ কৰি ল'ব পাৰে। মই এতিয়া আৰিফুল ইছলাম বুলি এজন ল'ৰাৰ কৰিব বিচাৰিছোঁ। এয়া আৰিফুল ইছলাম আহি গৈছে। নট ষ্টাৰ্টেড বুলি আছে অপশ্যন, আমাৰ এতিয়ালৈ ষ্টাৰ্ট কৰা নাই কাৰণে নট ষ্টাৰ্টেড বুলি দেখুৱাই আছে। এতিয়া আমি আকৌ জিপিত যাম, জিপিত ক্লিক কৰিম, জেনেৰেল প্ৰফাইল। ইয়াত আহি গৈছে আৰিফুল ইছলাম, ডেট অফ বাৰ্থ আহিছে, ডেট অফ বাৰ্থটো মিলাই চাব, আধাৰ কাৰ্ডৰ লগত মিলি আছে, মাদাৰ নেম ফাদাৰ নেম মিলাই চাব, গোটেইখিনি ঠিক আছে, আধাৰ নম্বৰত ঠিক আছে। বাকী অপশ্যনখিনি আপোনালোকে জানে, মই কৈ নিদিওঁ। ছেভ কৰিলোঁ, নেক্সট মাৰিব। ওপৰত দেখুৱাই আছে এডমিশ্যন নাম্বাৰ ইন প্ৰেজেণ্ট স্কুল 38, আমাৰ এইটো মিলি আছে। ডেট অফ এডমিশ্যন, এতিয়া ৰোল নম্বৰটো ভৰাব লাগিব। এই ল'ৰাজনৰ ৰোল নম্বৰ 1, মই 1 ভৰাই দিছোঁ।
লেংগুৱেজ গ্ৰুপ ষ্টাডিড বাই দ্য ষ্টুডেণ্ট বুলি এইটো অপশ্যন নতুনকৈ আহিছে ইয়াত আপুনি এছামিজ ইংলিছ বুলি থকা অপশ্যনটো চিলেক্ট কৰিব সেভ কৰি দিব নেক্সট মাৰিব আকৌ ওপৰত যাব ফেচিলিটি যিবিলাক পাইছে এইবিলাক ইয়াত অলৰেডি দিয়াই আছে হাইট ৱেটটো চাব হাইট ৱেটটো আমি এনেই দিছিলোঁ এতিয়া জুখি জুখি আমি দি আছোঁ এপ্ৰক্সিমেট ডিষ্টেঞ্চ অফ ষ্টুডেণ্টছ ৰেচিডেন্স টু স্কুল এইটো নতুনকৈ অপশ্যন আহিছে এই অপশ্যনটো হ'ল মানে ষ্টুডেণ্টজনৰ ঘৰ কিমান দূৰত স্কুলৰ পৰা সেইটো দূৰত্ব দিব লাগিব আমাৰ ইয়াৰ মানে দূৰত্ব 1 পৰা 3 কিলোমিটাৰ ভিতৰত হয় সেইকাৰণে আমি 1 to 3 বুলি সিলেক্ট কৰিছোঁ কমপ্লিটেড হাইজ এডুকেশ্যন লেভেল অফ মাদাৰ ফাদাৰ লিগেল গাৰ্জেন মানে তেওঁলোকৰ মা দেউতা আৰু গাৰ্জেনৰ মানে কিমানলৈকে পঢ়িছে এই এডুকেশ্যন কোৱালিফিকেশ্যনটো দিব লাগিব এটা আপাৰ প্ৰাইমাৰী সেভ কৰিলোঁ ইয়াত এটা কিবা মিছ হৈ গৈছে আমাৰ আকৌ ডাজ দ্য ষ্টুডেণ্ট এপিয়াৰ্ড ইন এনি ষ্টেট লেভেল কম্পিটিশ্যন নেশ্যনেল লেভেল কম্পিটিশ্যন এইটো আমি ন সিলেক্ট কৰিলোঁ সেভ কৰিলোঁ আকৌ নেক্সট মাৰিলোঁ ইয়াত গোটেইখিনি পঢ়িব পাৰিব যদি ঠিকে থাকে তেতিয়াহ'লে আপোনালোকে সেভ কৰি দিব কমপ্লিট ডাটা বুলি অপশ্যন আহে তাত ক্লিক কৰি দিব আৰু যদি কিবা ভুল থাকে তেতিয়াহ'লে আকৌ আপোনালোকে ওপৰত যাব ওপৰত যাই ইয়াত লিখা আছে জেনেৰেল প্ৰফাইল এনৰলমেণ্ট প্ৰফাইল ফেচিলিটি প্ৰফাইল প্ৰিভিউ এইখিনিত ক্লিক কৰিলে আপোনালোকে আকৌ এডিট কৰিব পাৰিব আমাৰ এতিয়া এইখিনি হৈ গৈছে আমি ক্লিক কৰি দিছোঁ ইয়াত নেক্সট ষ্টুডেণ্ট আছে নেক্সট ষ্টুডেণ্ট আপুনি টিপি দিলে আকৌ এজন বেলেগ ষ্টুডেণ্টৰ নাম আহি যাব আপুনি যদি সেই ল'ৰাজনক কৰিব নিবিচাৰে তেতিয়াহ'লে আপুনি ইয়াতে বেক আছে অপশ্যন এটা বেকত ক্লিক কৰিব তেতিয়া সাৰ্চ কৰা অপশ্যনটো পাব ইয়াত সাৰ্চ কৰি আপোনালোকে কৰিব পাৰিব ধন্যবাদ